ইলেক্ট্ৰিক পটেনচিয়েল ডিউ টু এ পইণ্ট চাৰ্জ তাৰমানে বিন্দুসমূহ আধানৰ বাবে আমি বিদ্যুৎ ক্ষেত্ৰৰ কোনোবা এটা বিন্দুত বৈদ্যুতিক বিভৱ উলিয়াম যেতিয়া এটা আধান থাকে তাত এখন ইলেক্ট্ৰিক ফিল্ড থাকে সেই ইলেক্ট্ৰিক ফিল্ডৰ কোনোবা এটা বিন্দুত আমি কি কৰিম ইলেক্ট্ৰিক পটেনচিয়েল তাৰমানে বৈদ্যুতিক বিভৱ নিৰ্ণয় কৰিম এটা বিদ্যুৎ ক্ষেত্ৰ এখনৰ প্ৰপাৰ্টি বুজাবৰ কাৰণে আমি দুটা quantity physical quantity ব্যৱহাৰ কৰো এটা হৈছে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি আৰু এটা হৈছে ইলেক্ট্ৰিক পটেনচিয়েল ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি হৈছে এটা ভেক্টৰ ৰাখি ইট ইজ এ ভেক্টৰ কোয়ান্টিটি আৰু ইলেক্ট্ৰিক পটেনচিয়েল ইজ এ স্কেলাৰ কোয়ান্টিটি মানে দুটা বেলেগ কোয়ান্টিটি এটা স্কেলাৰ এটা ভেক্টৰ তো ইলেক্ট্ৰিক ফিল্ড এখনৰ প্ৰপাৰ্টি আমি এই দুটা কোয়ান্টিটি সহায়ত ৰিপ্ৰেজেন্ট কৰো এতিয়া আমি এটা পইণ্ট চাৰ্জ লৈছো সাপোজ দিস ইজ এ পইণ্ট চাৰ্জ আৰু এই পইণ্ট চাৰ্জটোৰ কাৰণে আমি এটা বিন্দুত ইলেক্ট্ৰিক ফিল্ড ইলেক্ট্ৰিক পটেনচিয়েল আমি ক্যালকুলেট কৰিম সাপোজ এই পইণ্ট চাৰ্জটোৰ পৰা r দূৰত্বত আমি এটা পইণ্ট লৈছো সাপোজ পইণ্ট p this is the point p where we have to calculate the electric potential আমি এই p বিন্দুটোত বৈদ্যুতিক বিভৱ নিৰ্ণয় কৰিম এটা আমি বিভৱৰ ডেফিনেশনটো পঢ়িছিলো বৈদ্যুতিক বিভৱ কাক কয় যে বিদ্যুৎ ক্ষেত্ৰ এখনৰ কোনোবা এটা বিন্দুত বৈদ্যুতিক বিভৱ হৈছে সেই বিন্দুটোলৈ অখিমৰ পৰা এটা একক ধনাত্মক আধান আনুতেক কৰা কাৰ্যৰ পৰিমাণ electric potential at a point in an electric field is the amount of work done to bring a unit positive charge from infinity to that point. It a p bindut electric field intensity uliabo dise ami p bindut electric potential calculate koribole goi asu gotike ami ki koribo lagibo okhimor pora আমি ইনফিনিটিৰ পৰা কি কৰিব লাগিব এটা ইউনিট পজিটিভ চাৰ্জ p বিন্দুলে আনিব লাগিব আৰু p বিন্দুলে আমি যেতিয়া এটা চাৰ্জ আনিম তেতিয়া হলে কি হ'ব কি কৰিব লাগিব আমি উই হেভ টু ডু ওয়ার্ক আমি কাৰ্য কৰিব লাগিব কেলে কৰিব লাগিব কাৰণ এটো এটা পজিটিভ চাৰ্জ আৰু এই পজিটিভ চাৰ্জটোৱে আমি যেতিয়া এটা ইউনিট পজিটিভ চাৰ্জক p বিন্দুলে আনিম তাক ৰিপেল কৰিব মানে বিকৰ্ষণ কৰিব আৰু আমি কি কৰিব লাগিব বিকৰ্ষণ বলৰ বিপৰীতে কাৰ্য কৰিব লাগিব আৰু আমি যিমানখিনি কাৰ্য কৰিম এই কাৰ্যখিনি হ'ব p বিন্দুৰ বৈদ্যুতিক বিভৱ প্ৰথমতে আমি ইলেক্ট্ৰিক পটেনচিয়েল এটা পইণ্ট বিদ্যুৎ ক্ষেত্ৰ এখনৰ এটা বিন্দুত বৈদ্যুতিক বিভৱনো কাক কয় এই বিভৱৰ প্ৰথমতে আমি ডেফিনেশনটো লিখি লওঁ লিখা ইলেক্ট্ৰিক পটেনচিয়েল at a point in an electric field is the amount of work done to bring a unit positive charge from infinity to that point. Electric potential at a point in an electric field is the amount of work done to bring a unit positive charge from infinity to that point. তোমালোকে অসমীয়াত লিখা বিদ্যুৎ ক্ষেত্ৰৰ কোনো বিন্দুত বৈদ্যুতিক বিভৱ হৈছে বিদ্যুৎ ক্ষেত্ৰৰ কোনো বিন্দুত বৈদ্যুতিক বিভৱ হৈছে অখিমৰ পৰা সেই বিন্দুটোলৈ
অসীমৰ পৰা সেই বিন্দুটোলৈ এটা একক ধনাত্মক আধান অসীমৰ পৰা সেই বিন্দুটোলৈ এটা একক ধনাত্মক আধান আনোতে সম্পাদিত কাৰ্যৰ পৰিমাণ এতিয়া আমি এই বিন্দুটোত পি বিন্দুত ইলেক্ট্ৰিক পটেনশিয়াল আমি ক্যালকুলেট কৰিম let us calculate the electric potential at the point P, which is at a distance r from the point charge q. অসমীয়াত লিখিম ধৰা হল প্লাস কিউ বিন্দুসমূহ আধানৰ পৰা প্লাস কিউ বিন্দুসমূহ আধানৰ পৰা r দূৰত্বত থকা p বিন্দুত বৈদ্যুতিক বিভৱ নিৰ্ণয় কৰিব লাগে এতিয়া আমি ইলেক্ট্ৰিক পটেনশিয়াল ক্যালকুলেট কৰিবৰ কাৰণে প্ৰথমতে আমি কি কৰিম আমি দুটা পয়েন্ট লম আমি যেটো ৰাস্তায় দি আমি পি বিন্দুলে ইউনিট পজিটিভ চাৰ্জটো আনিছো সেই ৰাস্তাটোতে আমি কি কৰিম দুটা পয়েন্ট লম আমি we will consider two points suppose point A and point B separated by a very small distance dx আমি dx দূৰত্বত বা dx ব্যৱধানত আমি দুটা বিন্দু লৈছো a বিন্দু আৰু b বিন্দু আমি a আৰু b ৰ দূৰত্বটো অতি কম লৈছো যাতে a বিন্দু আৰু b বিন্দুত ইলেক্ট্ৰিক ফিল্ডখনৰ ইন্টেন্সিটিটো প্ৰায় একে হয় আমি ইমানে কম ডিসটেন্স লৈছো যাতে a বিন্দুত আৰু b বিন্দুত ইলেক্ট্ৰিক ফিল্ডখনৰ যেটো ফিল্ড ইন্টেন্সিটি যেটো ক্ষেত্ৰ প্ৰাবল্য তাৰ মানটো একে থাকে this distance is dx আৰু a plus q চাৰ্জটোৰ পৰা a বিন্দুলে মই দূৰত্বটো লৈছো suppose x এতিয়া a বিন্দুটোত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কিমান হ'ব ইলেক্ট্ৰিক field intensity at the point A which is at a distance x from the charge plus q is অসমীয়াত কম যে প্লাস কিউ আধানৰ পৰা x দূৰত্বত থকা a বিন্দুত this is point A this distance is x a বিন্দুত বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য হ'ব
বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰাবল্য হ'ব E is equal to 1 by 4 pi epsilon naught charge point charge to ami capital Q lesu divided by square of the distance. Distance is x square. 1 by 4 pi epsilon naught Q divided by x square. This is the value of electric field intensity at the point A. এতিয়া মই ইয়াত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ক্যালকুলেট কৰিলো আৰু ইয়াত যেটো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি পাম সেই ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিৰ যেটো দিশ হ'ব ডাইৰেকশন অফ দা ইলেক্ট্ৰিক ফিল্ড এট দা পইণ্ট এ সেই ডাইৰেকশনটো হ'ব আমাৰ টুৱাৰ্ডছ দা ৰাইট হ্যান্ড সাইড তাৰমানে ইলেক্ট্ৰিক ফিল্ড ই দিকটো হ'ব এ পাললে হ'ব দিস ইজ দা ডাইৰেকশন অফ ইলেক্ট্ৰিক ফিল্ড কিয় হ'ব আমি ইয়াত ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ হলে আমি ইয়াত ইউনিট পজিটিভ চাৰ্জ ৰাখিব লাগিব ইউনিট পজিটিভ চাৰ্জ ৰাখিলে a প্লাস q চাৰ্জটো ইউনিট পজিটিভ চাৰ্জটো জিফাললে ঠেলিব জিফাললে ৰিপেল কৰিব হেফালে হ'ব ইলেক্ট্ৰিক ফিল্ডৰ দিশ সো ডাইৰেকশন অফ ইলেক্ট্ৰিক ফিল্ড ইজ along this direction and intensity of electric field আমি কি লৈছো e বুলি লৈছো so e is equal to 1 by 4 pi epsilon naught q divided by x square আমি অকল ইয়াত মানটো লিখিছো এতিয়া আমি ইউনিট পজিটিভ চাৰ্জ এটা a ৰ পৰা b লৈ dx দূৰত্ব আনুতে আমি কিমান ওয়ার্ক ডান কৰিব লাগিব প্ৰথমতে আমি হেতু ক্যালকুলেট কৰি লম আমি কি ক্যালকুলেট কৰিব লাগিব আমি অক্ষিমৰ পৰা p বিন্দুলে ইউনিট পজিটিভ চাৰ্জ এটা আনুতে কিমান ওয়ার্ক ডান হয় আমি হেতু ক্যালকুলেট কৰিব লাগিব আৰু অক্ষিমৰ পৰা p বিন্দুলে ইউনিট পজিটিভ চাৰ্জ এটা আনুতে যেটো ওয়ার্ক ডান হয় দিস ওয়ার্ক ডান ইজ দা ইলেক্ট্ৰিক পটেনশিয়াল এট পইণ্ট p গতিকে আমি অক্ষিমৰ পৰা p বিন্দুলে ইলেক্ট্ৰিক ইউনিট পজিটিভ চাৰ্জটো আনুতে কিমান ওয়ার্ক ডান হ'ব হেতু ক্যালকুলেট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমি গোটেই পাথটো সৰু কিছুমান স্মল ডিসটেন্সত আমি কি কৰিলো ভাগ কৰি ললো গতিকে ইয়াত দুটা পইণ্ট লৈছো a আৰু b যাতে হিহঁতৰ ডিসটেন্সটো হিহঁতৰ মাজৰ সেপাৰেশনটো হৈছে dx আৰু a বিন্দুৰ পৰা b বিন্দুলে প্ৰথমতে ইউনিট পজিটিভ চাৰ্জ এটা আনুতে আমাৰ কিমান ওয়ার্ক ডান হয় আমি হেতু ক্যালকুলেট কৰি লম এৰ পৰা b লৈ একক ধনাত্মক আধান এটা স্থানান্তৰিত কৰোতে সম্পাদিত হোৱা কাৰ্যৰ পৰিমাণটো কিমান আমি এটো প্ৰথমতে ক্যালকুলেট কৰি ল'ব লাগিব এতিয়া প্ৰথমতে লিখা ওয়ার্ক ডান to transfer a unit positive charge from the point A to B is অসমীয়াত লিখা A বিন্দুৰ পৰা B বিন্দুলৈ একক ধনাত্মক আধান এটা স্থানান্তৰিত কৰোতে A বিন্দুৰ পৰা B বিন্দুলৈ একক ধনাত্মক আধান এটা স্থানান্তৰিত কৰোতে সম্পাদিত কাৰ্য A আৰু B ডিসটেন্সটো খুব কম dx হেকাৰণে মই কি কৰিছো a ৰ পৰা b লে এটা ইউনিট পজিটিভ চাৰ্জক যেতিয়া ট্ৰান্সফাৰ কৰিছো তেতিয়া ওয়ার্ক ডানটো মই খুব কম ওয়ার্ক ডান হ'ব বুলি ধৰিছো আৰু মই ওয়ার্ক ডানটো কৰিছো dw is equal to work done. Work done means what? Work done means force into displacement. Force into displacement. এতিয়া ইয়াত চোৱা displacement to dx আৰু force to হৈছে ইউনিট পজিটিভ চাৰ্জটোৰ ওপৰত দিয়া ফোৰ্সটো হ'ব গতিকে ইয়াত আমি ফোৰ্সটো লিখিব লাগিব e আৰু ডিসপ্লেসমেন্টটো ল'ব লাগিব dx সো e ডট dx ওয়ার্ক ডান হৈছে ফোর্স আৰু ডিসপ্লেসমেন্টৰ ডট প্ৰডাক্ট সো e ডট dx e ওপৰত ভেক্টৰ চিন দিব লাগিব dx ৰ ওপৰত আমি ভেক্টৰ চিন দিব লাগিব এটা তোমালোকে কোনবাই কোৱেশ্চন কৰিব পাৰা যে ওয়ার্ক ডান মানে ফোর্স ইনটু ডিসপ্লেসমেন্ট বুলি হে আমি জানো কিন্তু ইয়াত আমি ফোর্সৰ ঠাইত e ললো কিয় আমি e লৈছো আমি জানো
যে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি E is equal to F divided by Q naught. F divided by Q naught. Q naught is the test charge. আমি ইলেক্ট্ৰিক ফিল্ড এখনত আমি Q টেষ্ট চাৰ্জ ৰাখিলে ই যদি F ফোৰ্স অনুভৱ কৰে তেতিয়াহলে সেই বিন্দুটোত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি হ'ব E is equal to F divided by Q naught. এতিয়া আমি ইয়াত কি আনিছো আমি ইয়াত যেটো চাৰ্জ আনিছো A পৰা B লৈ হে চাৰ্জটো আমি ইউনিট পজিটিভ চাৰ্জ বুলি কৈছো Q naught to হৈছে পৰীক্ষামূলক আধান টেষ্ট চাৰ্জ E equal to E by F by Q naught to হৈছে এটা পৰীক্ষামূলক আধান আৰু ইয়াত আমি যেটো পৰীক্ষামূলক আধান আনিছো হেতু হৈছে ইউনিট পজিটিভ চাৰ্জ তাৰ মানে Q naught ৰ ভ্যালুটো আমি কিমান লৈছো ইউনিট হিচাপে ধৰিছো আমি একক হিচাপে লৈছো 1 ধৰিছো গতিকে যেতিয়া ইউনিট পজিটিভ চাৰ্জ হ'ব তেতিয়াহলে কি হ'ব E is equal to hobo F in case of unit positive charge. Ekane ami yat force or height ki replace korisu electric field intensity disu dot dx. Etia soa electric field khon ase a to dikhot aru ami charge tuk anisu a pora b loi a to dikhot this direction. So electric ফিল্ডৰ যেটো ডাইৰেকশন আৰু ডিসপ্লেসমেন্টৰ যেটো ডাইৰেকশন অপোজিট তাৰ মানে ইয়াৰ মাজৰ যেটো এংগল ইলেক্ট্ৰিক ফিল্ড আৰু ডিসপ্লেসমেন্টৰ মাজৰ যেটো এংগল এই এংগলটো হৈছে 180 ডিগ্ৰী এই কাৰণে E.dx is equal to হ'ব E dx cos 180 degree cos 180 degree value -1 so dw is equal to minus E dx. গতিকে আমি এটা ইউনিট পজিটিভ চাৰ্জক dx ডিসটেন্স ট্ৰান্সফাৰ কৰতে স্থানান্তৰিত কৰতে সম্পাদিত কাৰ্যৰ পৰিমাণটো আমি উলিয়াই ললো dw. এতিয়া আমি কি কৰিম অক্ষিমৰ পৰা p বিন্দুলে ইউনিট পজিটিভ চাৰ্জটো ট্ৰান্সফাৰ কৰতে কিমান ৱৰ্ক ডান হ'ব আমি হেতু ক্যালকুলেট কৰিম Total work done to transfer a unit positive charge from infinity to the point P is অসমীয়াত লিখিবা অক্ষিমৰ পৰা এটা একক ধনাত্মক আধান P বিন্দুলৈ আনুতে P বিন্দুলে আনুতে মুঠ সম্পাদিত কাৰ্যৰ পৰিমাণ এটা সোয়া টোটাল ওয়ার্ক ডানটো কিমান হ'ব আমি গোটেই ৰাস্তাটো অক্ষিমৰ পৰা P বিন্দুলে যেটো ডিসটেন্স সেই ডিসটেন্সটো আমি কি হিচাপে ল'ব পাৰো সৰু সৰু dx সৰু সৰু এনেকুৱা বহুত সৰু কিছুমান dx ৰ সমষ্টি বুলি ল'ব পাৰো সো যেতিয়া আমি টোটাল ওয়ার্ক ডানটো কৰিম যেতিয়া P বিন্দুলে মুঠ কিমান কাৰ্য হ'ব আনুতে আমি তাক উলিয়াম গতিকে এই সৰু যিবিলাক ওয়ার্ক ডান হ'ব গোটেই ওয়ার্ক ডান বিলাক মই কি কৰিব লাগিব যোগ কৰিব লাগিব মানে আমি সামেশন কৰিব লাগিব আৰু এই টোটাল ওয়ার্ক ডানটো পাবলৈ হলে মই কি কৰিব লাগিব ইট ইজ এ কন্টিনিউয়াস পাথ গতিকে মই তাক কি কৰিব লাগিব ইন্টিগ্ৰেশন কৰিব লাগিব গোটেই ৰাস্তাটো অক্ষিমৰ পৰা P বিন্দুলে যিমান গোটেই ৰাস্তাটো যিমান সৰু ওয়ার্ক ডান পাম গোটেই ওয়ার্ক ডান বিলাকৰ কি কৰিব লাগিব মই ইন্টিগ্ৰেশন কৰিব লাগিব আৰু ইন্টিগ্ৰেশন কৰিলে কি হ'ব P বিন্দুলে ইউনিট চাৰ্জটো নোটে কৰা টোটাল ওয়ার্ক ডানটো ওলাই যাব সো টোটাল ওয়ার্ক ডান W is equal to hobo integration of dW
is equal to integration of minus e dx. to put kori diba. So w is equal to minus integration of e dx. So e value asile 1/4 pi epsilon naught q divided by x square dx. এতিয়া তোমালোকে কি কৰিব লাগিব ইয়াত ইন্টিগ্ৰেশনৰ লিমিটটো বহাব লাগিব আৰু লিমিটটো আমি কেনেকৈ বহাম আমি ইউনিট পজিটিভ চাৰ্জটো কোৰ পৰা আনিছো ইনফিনিটিৰ পৰা আনিছো কোন পইণ্টলৈ আনিছো পি পইণ্টলৈ আনিছো হোৱাট ইজ দ্য ডিসটেন্স অফ পি পইণ্ট ফ্ৰম দ্য চাৰ্জ প্লাছ কিউ আৰ সো ইন্টিগ্ৰেশনৰ লিমিটটো হ'ব ফ্ৰম ইনফিনিটি টু আৰ ইজ ইকুৱেল টু ইয়াত চোৱা 1/4 পাই এপসাইলন নট আৰু কিউ একেটা হৈছে constant quantity. So minus q divided by 4 pi epsilon naught. Constant kita ami integration or bahirle loi hilu. Infinity to r limit. So dx divided by x square is equal to minus q by 4 pi epsilon naught integration of limit hobo infinity to r x to the power minus 2 dx. So integration korile amar result to ahibo is equal to minus q by 4 pi epsilon naught x to the power minus 2 plus 1 divided by minus 2 plus 1. So infinity to r is the limit is equal to minus q by 4 pi epsilon naught minus 2 plus 1 minus x to the power minus 1 hobo so 1 by x infinity to r. Next তোমালোকে লিমিট টু পুট কৰি দিয়া লিমিট টু পুট কৰি দিলে আমাৰ আনসাৰটো আহিব ইজ ইকুৱেল টু মাইনাছ কিউ বাই 4 পাই এপসাইলন নট মাইনাছ 1 বাই আৰ মাইনাছে মাইনাছে প্লাছ 1 বাই ইনফিনিটি one by infinity is equal to 0. So our work done total work done to ahibo minus q by 4 pi epsilon naught minus 1 by r. So our final result to ahibo minus plus 1 by 4 pi epsilon naught q divided by r. So this is the final result. Kotike etu hol amar total work done. So this work done is the potential at point P. Kotike moi ki likhim this work done is the potential at point P. This work done is the potential at point P. তখন আমি লিখিম এই কাৰ্যয় হ'ব P বিন্দুৰ বৈদ্যুতিক বিভৱ এই কাৰ্যয় হ'ব P বিন্দুৰ বৈদ্যুতিক বিভৱ so potential at P is গতিকে P বিন্দুৰ বৈদ্যুতিক বিভৱ V is equal to 1 by 4 pi epsilon naught q divided by r. ঠিক আছে সকলোৱে সগে ক্লিয়াৰ হৈছে এটো কথা একেবাৰে ইজি या তোমালোকে এটা কথা খালি চাবা
যে ইয়াত 1/4 পাই এপসাইলন নট এই কোৱান্টিটিটো কনষ্টেণ্ট কোৱান্টিটি আমি যেটো পইণ্ট চাৰ্জ লৈছো তাৰ চাৰ্জ এটা নিৰ্দিষ্ট ভ্যালু আছে সো এটা চাৰ্জৰ কাৰণে এটা কোনোবা এটা ঠাইত যেটো ইলেক্ট্ৰিক পটেনশিয়াল হ'ব বৈদ্যুতিক বিভৱ হ'ব সো V proportional to 1/r potential is inversely proportional to the distance of the point where we want to calculate the electric potential V proportional to 1/r কিন্তু তোমালোকে যেটা ইলেক্ট্ৰিক ফিল্ড উলিয়াইছিলা ইলেক্ট্ৰিক ফিল্ডৰ ক্ষেত্ৰত কি হয় E proportional to 1/r square এটা কথা মনত ৰাখিবা